নমস্কাৰ জনাইছোঁ মোৰ ফেচবুক পেজৰ অন্য এটা ভিডিঅ'লৈ। এয়া যে পথাৰলৈ আহি আছোঁ কিয় জানেনে? সেয়া এতিয়া পিছে আলু ৰোৱা দিন, সেইকাৰণে সেয়া মা মই আৰু বৌ ইফালে জেঠপেহা মানে গোটেইকেইটা আমি আহিছোঁ আলু ৰুবৰ কাৰণে। ইফালে আমাৰ টিকলিজনীও আহিছে লগতে দেই, তাইও হেনো আমাৰ লগত আলু ৰুব পিছে। আৰু পথাৰৰ পিছে অলপ দূৰতে আছে, যোনখিনি জেগাত আলু ৰুব অলপ যাবই লাগে দূৰত। সেয়ে আৰু পথাৰৰ মাজে মাজে আহি আছোঁ, দেখিছেই নহয়। পিছে ভাল লাগে আকৌ দেই এনেকৈ পথাৰত আহিও। মই পিছে মাটি ৰোৱা দিনতো আহিছিলোঁ, কঠীয়া ৰোৱা দিনত ভিডিঅ' এটা দিছিলোঁ। আৰু মই যে ভিডিঅ'বোৰ দিওঁ আপোনালোকে চাই কেনে পায় ক'বচোন। এতিয়া আৰু এয়া পথাৰৰ মাজে মাজে আহি আছোঁ, ইমান ধুনীয়া পৰিৱেশ চাওকচোন, একদম চাৰিওফালে সেউজীয়া। মাজে মাজে আকৌ ধানখিনি পকিছেও দেই, এয়া অলপ অলপ পকিছে আৰু সেই অলপমান বাকী আছে। আঘোণ মানৰ পৰা চাগে কাটিব পৰা হ'ব। আৰু ইফালে জেঠপেহা আৰু চাওকচোন ভিডিঅ'টো আগলৈ। সেয়া দেখিছা, তাইৰ কথা শুনকচোন, কি যে কৈ আহি আছে নহয় গোটেই ৰাস্তাটো। এইফালে পিছে আলু ৰোৱা ঠাইখিনি পাই গ'লোহি আমি। এয়া আৰু বেলেগ মানুহেও ৰুই আছিলে সেইখিনি ঠাইতে, বহুত মানুহে মানে কৰিছে আৰু খেতি আলু। তাৰপিছতে ইফালে অকণমান দেখাই দিছোঁ আৰু আমাৰ গাঁৱৰ পথাৰখন মানে। আপোনালোকৰ ফালে আলু ৰুইছেনে নাই ক'বচোন দেই। এইফালে পিছে ৰুই আছে সকলোৱে। এয়া অলপমান ৰুলোঁ, তাৰপিছতে আকৌ ভিডিঅ' কৰিবলৈ পাহৰিয়ে গৈছিলোঁ, আকৌ মনত পৰাতহে কৰিছোঁ দেই। ইফালে চাওকচোন, ভাল লাগে ন এনেকুৱা পৰিৱেশবোৰ পথাৰৰ। মই পিছে ভাল পাওঁ দেই এনেকৈ পথাৰত গৈ মেলি। ইমান তেনেকৈ যোৱা নহয়, কিন্তু সুবিধা পালে আৰু যাওঁ। এয়া জেঠপেহাক আকৌ বোৱাৰীয়েকে সহায় কৰি দিছে দেই অকণমান। তাৰপিছতে আকৌ মই লাগি গ'লোঁ, পিছে ইমান পৰা নাই বেছি, আকৌ জোৰহে দি কৰিছোঁ মই। পিছে মায়ে কৈছোঁ যে লাহে লাহে নিব লাগে বুলি। সেয়া আৰু ভিডিঅ'টো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। এয়া আমাৰ আলু ৰোৱা কমপ্লিট হৈছে। এইফালে দেখিছেনে, তাই ৰুই আছে। এয়া আৰু ইমান টান নহয় আৰু এনেকৈ হৈ গ'লেই হ'ল আৰু আলুখিনি যিহেতু। তাৰপিছতে আমাৰ এয়া আধা ৰোৱা হ'ল, আকৌ পিছে কাইলৈ আহিব লাগিব আলু শেষ হৈ থাকিলে। সেয়া এতিয়া ঘৰত যাবই হ'ল। সেয়া অকণমান পথাৰৰ পৰিৱেশটো দেখাই দিছোঁ। ইফালে দেখিছে নহয় গৰু, আকৌ ইফালে খুৰীহঁতেও ৰুই আছিলে আলুকে। এতিয়া ঘৰতে এয়া পথাৰৰ মাজে মাজে আহিয়ে আছোঁ। ভিডিঅ'টো আছিল আজি ইমানেই, কেনেকুৱা পালে চাই জনাব দেই। আৰু এটা কমেণ্ট কৰিবচোন, ভাল লাগে আপোনালোকে কমেণ্টবোৰ দিলে। ভিডিঅ' দি থাকিব লাগেনে নাই সেইটোও ক'বচোন। ইমানো নহয় আৰু মাজে মাজে দুই এটা দি থাকোঁ। আৰু আজিলৈ বাই।